পৰা নাই আৰু তেখেতৰ যিটো আদৰ্শ সেই আদৰ্শটো আমি বহুতে ফ'ল' কৰিব পৰা নাই। তো আজি ইয়াত ট্ৰাষ্ট যিটো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্ট আৰু বড়োলেণ্ড ইউনিভাৰ্চিটি এটা ষ্টেচু বনোৱাৰ যিটো প্ৰগ্ৰাম লৈছে সেইটো আমি ফুল্লি ছাপোৰ্ট কৰিছোঁ আৰু আমি চৰকাৰৰ তৰফৰ পৰা ফুল্লি সহায় কৰিম। গতিকে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আদৰ্শ সদায় জীয়াই থাকিব লাগিব আৰু আমি বিচাৰোঁ কি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ যিবিলাক বাণী আছিলে সেই বাণীবিলাক যদি ভালকৈ প্ৰচাৰ হয় আমাৰ অঞ্চলত, আমাৰ ভাল এটা সুস্থ সমাজ গঢ়াত সহায় হ'ব। কাৰণ তেখেতে মদ ভাং জুৱা এইবিলাক যে এণ্টি ছ'চিয়েল যিবিলাক এক্টিভিটিছৰ পৰা দূৰত আহি এটা সুস্থ সমাজ গঢ়াৰ কাৰণে কথা কৈছিলে। তো সেইখিনি কাম আমি চবে মিলি কৰিব লাগিব। তো সেইকাৰণে আজি যিটো ইনিচিয়েটিভ লৈছে মই এইটো ধন্যবাদ জনাইছোঁ। মাছৰুম খেতিৰ ওপৰত কি গুৰুত্ব আছে? চাওক, এইটো যিটো আমাৰ লেব আছে, এইটো বায়'টেকনলজিৰ যিটো লেব আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি, এইটো খুব ৱাণ্ডাৰফুল হয়। মই বহুত দিনৰ পৰা শুনি আছিলোঁ, কিন্তু আজি সময় পোৱাৰ লগে লগে আমি ইয়াত ভিজিট কৰিছোঁ। আৰু এইটো যিটো আমাৰ ইউনিট আছে ইউনিভাৰ্চিটিত, সেইটোৱে আমাৰ গোটেই বড়োলেণ্ডত যিটো ইকনমি সেইটো বহুত ওপৰত লৈ যাব পাৰে। আৰু ইমান দিনে সেইটো আমাৰ তৰফৰ পৰা যিটো গুৰুত্ব দিব লাগে সেইটো দিয়া হোৱা নাই। তো সেইকাৰণে যোৱাকালি ৰাতি আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰিছিলোঁ আৰু আমাৰ বড়োলেণ্ড যিটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট সেইটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে আমি কথা পাতিছোঁ। আৰু ইয়াত এই কথাটো ৰেফাৰেঞ্চত আহিছিলে, সেইকাৰণে মই এইটো আজি ভিজিট কৰিছোঁ। আৰু আমি দেখি পেলাই খুব আমি ছাৰপ্ৰাইজ কি ইমান ধুনীয়া লেব এটা আমাৰ ইয়াত আছে। এই লেবৰ পৰাই আমি গোটেই মানে BTR অঞ্চলত ইকনমিটো আমি আগলৈ লৈ যাব পাৰোঁ। তো ইয়াৰ পিছত আমি এতিয়া চৰকাৰত আমি আলোচনা কৰিম আৰু এইটো লেবটো আমি কেনেকৈ এক্সপাণ্ড কৰিব পৰা যায় আৰু মেক্সিমাম বেনিফিটটো এইটো কেনেকৈ আমি ল'ব পৰা যায়। কাৰণ ইয়াৰ ডিমাণ্ডটো গোটেই ফৰেইন কাণ্ট্ৰিত আহিছে, ইণ্ডিয়াৰ বিভিন্ন মানে ষ্টেটত আহিছে, কিন্তু আমাৰ লোকেল অঞ্চলত ইয়াৰ যিটো ইম্পৰ্টেঞ্চ সেইটো যেনেকৈ দিব লাগে দিব পৰা নাই। সেইকাৰণে বড়োলেণ্ড গভৰ্ণমেণ্টে ফুল্লি এই লেবটো আমি ওপৰত মানে বেছ কৰি কিছুমান কাম আৰম্ভ কৰিম। তো সেইকাৰণে আজি এইটো ভিজিট কৰিছোঁ আৰু এইটো খুব সুন্দৰ এটা লেব হয়। আজি ভিজিট কৰিলে